ঐ মাৰে পিঠা দুটা বাল্টিং লৈ দুপিনা বহিছে কি হ'ল তহঁতকেইটা ফেচবুকৰ মানুহবোৰ ৰীণা মীনা একদম মানে গোটেইখনে ৰেণু বসন্তী একেবাৰে লাভনক চবকে দেখুৱালে মোক লাগিলে এতিয়া আমাৰ ধৰা ধৰ কি হৈছে এইকেইটা আৰু মাৰা পিঠা লেবেল দেখাবি ৰাম হাগিবলৈ ইমান ৰাম ৰাম মাৰা পিঠা লেবেল দেখাবি ৰাম নমস্কাৰ বুলুপেহী চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। সৰুকৈ এটা ভিডিঅ' দিছোঁ, সকলোৱে চাবচোন। ভিডিঅ'টো কিহৰ লগত দিছে লেটা ভাগ কৰাৰ পৰা দিছোঁ। বাকী বুলুপেহী চেনেলটোত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই, আৰু ছাবস্ক্ৰাইব কৰি দিব। ক'ত যায় ভৱেন চেগিয়াই হ'লে ন ক'ত লেটা ভাগ কৰিব আহিছিলে লেটা ভাগ কৰিবলৈ লেটা খাই কি অৱস্থা হৈছিলে আপোনালোকৰ সেইটো আৰু নক'বা, সেইটো উলিয়াই থাকিব নালাগে বলা জেগাত ধৰা কৈছিলে এইজনী আমাৰ ভণ্টি দেই ঘৰলৈ আহিছে বহুত এই আমাৰ খুইদ দেই দোকানত বহি চাহ খাবলৈ আহিলে তয়ো ইমান সোপা মানুহৰ ঘৰৰ পৰা আনিলি নে ভৱেন শইকীয়া মানুহ তিনিটা এই তই সেইখন কেলে মানুহ তিনিটাহে ছটা দে ইমান কেইখন মামু শইকীয়া তই সিহঁতে মানুহ দুটা ইমানকে দিব নালাগে মানুহ দুটা চাৰিটা দিলে হ'ব তাক আনিলে তই ইমানকে দিব নালাগে নহয় ৰুবি শইকীয়া সিহঁতৰ মানুহ চাৰিটা ৰুবি শইকীয়া সিহঁতৰ মানুহ চাৰিটা 8টা দিলে হ'ব সেইজনী বহুত টিপক সিহঁতৰ পৰা বস্তু হৈ নপৰে ৰুবি শইকীয়া পালে দিলে নহ'ব নহয় 4টা মানুহ 8টা দিলে হ'ব ইমানকে দিব লাগিব ডিম্বেশ্বৰ দাস সিহঁতৰ মানুহ সেই মুখাক তই দি কোলাব পাৰিবি নে 8টা মানুহ এই ডিম্বেশ্বৰ দাসৰ হ'ব তই বুঢ়াটো মুখলৈ চাই দুটামান দি দিয়া উপায় নাই তাৰপাছত আহিলে গগৈ দা সিহঁতৰ তিনিটাহে মানুহ এই গগৈ দাহত কেইটামান সৰহকে দে সিহঁতৰ ছোৱালীজনীও আহিছে দি দে ছোৱালীজনীয়ে খাব কেইটামান সৰহকে দি দে না আৰু কেইটামান দি দে না আৰু কেইটামান দি দেচোন ছোৱালীজনীয়ে খাব আৰু কেইটামান দি দে এই পলুবোৰ কম কমকে দিলা দীপালী শইকীয়া হ'ব ইমানকে দিব নালাগে হৈ যাব হ'ব তই প মামু শইকীয়া হ'ব পদুমী শইকীয়া এইজনী কিয় জানো কেলে দেখিবলৈ মন নাযায় কি সিহঁতক বহি সাজ খাবলৈ পাওঁ হ'ব মুখখন সিহঁতক বহি সাজ খাবলৈ পাওঁ যে পদুমী শইকীয়া লগত চোন শইকীয়া এজনী কিয় জানো সেইজনী দেখিবলৈ মন নাযায় কমকে একদম নিদিবি চোন শইকীয়া অকল দুটা মানুহ ইমানকে দিব লাগিব কৰিমা বৰগোহাঁই তোমাৰ দে কেইটামান সৰহকে দে কৰিমা বৰগোহাঁই মোক বিয়াৰ কথা আছে মোক সিহঁতৰ বিউটি পাৰ্লাৰ আছে মেকআপ ফ্ৰীকে কৰি দিব তই বহি দিবি তোকো কৰি দিব সৰহকে দে কৰিমা বৰগোহাঁই কেইটামান সৰহকে দে আৰু কাকা ঘৰৰ পৰা আনিছিলি সেই ভৱেনৰ ঘৰৰ পৰা আনিছিলি নহয় সেই দেখিবলৈ মন নাযায় কেইটামান দিবি হ'ব একো হৈ যাব